ভক্তসকল, আজি ৰাতিপুৱাই ওলাই আহিলোঁ এফাললৈ, এপাক চাই আহোঁ। শাওণ মাহত ভক্তসকল প্ৰায় তালৈ গৈ থাকে। আমাৰ ঘৰৰ মুখেদিও একদম গান বজাই বহুত ভক্ত আহে। আজি এই ঠাইটুকুৰালৈ আহিছোঁ। ঠাইটুকুৰা হৈছে ৰেংপেং। এতিয়া ঘৰৰ পৰা ওলাই আহি আছোঁ আৰু আজি বতৰটো খুব বেয়া, বৰষুণ ৰাতিপুৱাৰ পৰা একদম বৰষুণ, ধাৰাসাৰ বৰষুণ। তেনেকৈ ওলাই আহিছোঁ বোলো এপাক দেওবাৰ বুলি চাই যাওঁ ৰেংপেং এনেকুৱা। তাত মন্দিৰ এটাও আছে বোলে, তাতে অলপ সেৱাও কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু। পাইছোঁহি আৰু বেছি দূৰ নাই। In 200 meters, turn left onto State Highway 17. Turn left onto State Highway 17, then turn. পানী জুৰিটোৰ পৰা সংগ্ৰহ কৰি শিৱলিংগত ঢলা হয়। এই পবিত্ৰ পানী ইয়াৰ পৰা নি কেইবাটাও শিৱলিংগ আছে তাতে ঢলা হয়। খালী টেমাবোৰ লৈ আহি ইয়াতে পানী ভৰাই শিৱলিংগত ঢালেগৈ। এয়াই হ'ল ৰেংপেং শিৱ মন্দিৰ। দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে, বহুত মানুহ। ইয়াত এটা জুৰি আছে, জুৰিটোৰ পৰা পানী লৈ ভগৱানক দিয়া এই শিৱলিংগত ঢালে আহি। জুৰিৰ পৰা পানী লৈ শিৱলিংগত ঢালে আহি।
আমি আজি ইয়ালৈ গাড়ী লৈ আহিছোঁ, কিন্তু বহু ভক্ত বহু দূৰ দূৰণিৰ পৰা খোজকাঢ়ি আহে খালী ভৰিৰে। আৰু তেওঁলোকে বিশ্বাস কৰে যে এনেকৈ খালী ভৰিৰে আহি ইয়াত যদি পানী দিয়া হয় শিৱৰ লিংগত, তেতিয়াহ'লে মনৰ কামনা পূৰ হয় বুলি তেওঁলোকে বিশ্বাস কৰে আচলতে। আমাৰ এওঁ জুৰিৰ পৰা পানী লৈ আহিলে, আহি এতিয়া শিৱলিংগত ঢালিব। আর শিব মন্দির আছে पूरा मेला बहे एकदम दुकाने दुकान। তিনি চাৰিটামান শিৱলিংগ আছে, সকলোতে পানী ঢালিব লাগে। আপোনালোকে যদি ৰেংবেঙলৈ আহিব বিচাৰে, গুৱাহাটীৰ পৰা আহিলে নগাঁও বৰঘাট বাইপাছৰ পৰা সোঁফালে প্ৰায় 30 কিলোমিটাৰমান আগলৈ আহিলে ৰাস্তাৰ বাওঁ কাষে পাব ৰেংবেং। আহিব, বৰ ভাল লাগে চাই, মানে মনটো পবিত্ৰ লাগি যায়।